বান্ধৱীসকল, মই আকৌ আন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিলোঁ। দুনু ব্লগ আৰু কণিমা মিলি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামলৈ স্বাগতম জনাইছোঁ। আজি মই কুচিয়া মাছেৰে কেনেকৈ জাল বনাব পাৰি তাকে মই দেখুৱাব বিচাৰিছোঁ। কুচিয়া মাছ আমি ভাজি খাওঁ, পাতত দিও খাওঁ, বিভিন্ন চব্জিত খাওঁ, কিন্তু এইটোকো এটা পদ্ধতিগতভাৱে আমি চুপ এটা বনাব পাৰি তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে আমাক এই কুচিয়া মাছটো লাগিব। তাৰপিছত চব্জি হিচাপে আমাক প্ৰথমে লাগিব ভেদাইলতা, যি নেকি পেটৰ চেকা কৰাই। তাৰপিছত আহিব এয়া কুচিয়া মাছৰ লগত মিলাবৰ কাৰণে এয়া ভেদাইলতা। তাৰপিছত এই বিলঙনি লাগিব, এয়া মচুন্দৰী, তাৰপিছত এয়া মাৰচাং, তাৰপিছত এয়া টাকুক বুলি কয়, অসমীয়াত কি হয় নাজানো। তাৰপিছত বিভিন্ন এয়া শাক চব্জি আছে, যাক মই ৰেচিপিৰ তলত আপোনালোকক লিখি দিম যে কোনটো বস্তু কি লগাইছোঁ। তাৰপিছত এইখিনি মই কেনেকৈ কি পদ্ধতিৰে বনাম আপোনালোকক দেখুৱাই যাম। গতিকে প্ৰথমে এই চব্জিখিনি মই বাছি লওঁ। ধুনীয়াকৈ বাচিব লাগিব, পোক পৰুৱা নলগাকৈ এনেকৈ। তাৰপিছত এইটো চব্জিৰ নাম মই নাজানিলোৱে কি আছিল জানো, কিন্তু বিৰাট ভিটামিনযুক্ত চব্জি। এইখিনি লগোৱা হয় প্ৰায় 10-20টামান চব্জি আছে, যাক মই ব্লগত চবখিনি কৈ দিব পৰা নাই। এয়া আইটেমৰ বস্তু কুচিয়া মাছৰ লগত মিলাবৰ কাৰণে এয়া ভেদাইলতা, তাৰপিছত এই বিলঙনি লাগিব, এয়া মচুন্দৰী, তাৰপিছত এয়া মাৰচাং, তাৰপিছত এয়া টাকুক বুলি কয়, অসমীয়াত কি হয় নাজানো। তাৰপিছত বিভিন্ন চব্জি লাগিব, যেনে ভেদাইলতা, নলটেঙা, তাৰপিছত এই বিলঙনি, নৰসিংহ, তাৰপিছত বিভিন্ন ধৰণৰ শাক চব্জি লাগে। গতিকে এইখিনি মই নামখিনি ক'ব পৰা নাই। এইটো চিংগালি, তাৰপিছত বিভিন্ন টেঙাৰ কাৰণে টেঙা ফুল এটাও লাগিব, তাৰপিছত নৰসিংহ পাত লাগিব, ভিতৰত চব সোমাই গ'ল। টাকুক লাগিব। চবকেইটাক আমি মিলাই কেনেকৈ চুপ বনাম আপোনালোকক দেখুৱাম। আপোনালোক চাই থাকক দুনু ব্লগ আৰু কণিমা মিলি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম। প্ৰথমে মই চব্জিখিনি বাছি লওঁ। এয়া চব্জিখিনি মই এনেকৈ বাছি লৈছোঁ। ইয়াত 8-9 বাৰ ধুব লাগিব, যিহেতু আজিকালি চ'ত মাহত বেছিভাগ ধূলি মাকতি হয়, বতাহবোৰ বলে, সেইকাৰণে। তাৰপাছত কি কৰিম আপোনালোকক দেখুৱাই যাম। আমি এতিয়া এইটো মিক্সিত দি দিম। তাৰপাছত আমি কি কৰি যাম আপোনালোক চাই থাকিব পাৰোঁ। আমি চব্জিৰ কামখিনি শেষ কৰি লৈছোঁ, যিহেতু এইটো গড়ৰ ওপৰত কৰিব লাগিব, এই কুচিয়াখিনি চাফা কৰিব লাগিব। গতিকে এই আমি চব্জিৰ কামখিনিহে কৰি লৈছোঁ। মিক্সিত আমি অলপ অলপ বঢ়াই লওঁ। গ্ৰাইণ্ড কৰি ল'লোঁ। ইয়াৰ পাছত আমি কি পদ্ধতিৰে বনাম আপোনালোকক দেখুৱাই যাম। আপোনালোক চাই থাকক। এতিয়া আহিলে কুচিয়া মাছৰ কাম।
এই কুচিয়া মাছটো ভালকৈ চাফা কৰিব লাগিব, তাৰ বিজলখিনি আঁতৰাব লাগিব। গতিকে এইটো কাৰণে আমি এতিয়া চাংঘৰলৈ উঠিছোঁ, য'ত আমি চুপটো বনাম। সেইটো কুণকুণীয়া পানী কৰি লৈছোঁ। তাৰপাছত নিমখ অকণমান ছটিয়াই দিছোঁ। নিমখটো ছটিওৱাৰ কাৰণটো হ'ল যিখিনি কুচিয়াত থকা বীজাণুবোৰ ওপৰৰ এই বিজল শংখ এই পানীটোত লগোৱাৰ লগে লগে গুচি যাব। বগা সাৱৰণ এটা আহিলনে? এইটোৱে হৈছে কুচিয়া মাছৰ থকা বিজলটো। গৰম হয় পাই। এতিয়া এই কেৰটোৰে আমি এই আমি সৰু সৰুকৈ এনেকৈ আমি টুকুৰা টুকুৰকৈ চবকেইটা কাটি দিওঁ। আৰম্ভ কৰি এতিয়া আমি ভাজিব ধৰিছোঁ মাছখিনি। কুচিয়া মাছটোৰ পৰিমাণটো কম, যেতিয়া তেলটো অলপ কমেই দিছোঁ। পিছত সাধাৰণ তৰকাৰী বনোৱা নিচিনাকৈয়ে আমি পিঁয়াজটো প্ৰথমে ভাজি ল'ম। বিভিন্ন ধৰণৰ কিবাবিলাক চাবলৈ দি আছোঁ যে কোনো কম। এতিয়া আমি পিঁয়াজ ভাজি দিলোঁ। সম্পূৰ্ণ অকণ ফ্ৰাই কৰি দিওঁ। নিমখ প্ৰয়োজনত লগাম। তাৰপিছত হালধি লগাম। সকলো বিধৰ মছলাই লগাব পাৰে। আৰু লাষ্টত আমি জালুক লগাম। জাল যেতিয়া জালুকৰ প্ৰধান কাম হয়। এই বিধৰে লগাম। অৱস্থাত আমি অলপ পাছতে কিবাটো মিক্সিত বনোৱা সেউজীয়া শাক পাচলিৰ ৰসটো লগাই দিম। কুচিয়া মাছখিনি পাক খাব ধৰিছে। এতিয়া এই গ্ৰেভিখিনিৰ কাম আহে। সম্পূৰ্ণ মাংসখিনি এৰি দিয়া কৰিব। এতিয়া এই পানীখিনি ইমানকৈ দালি দিছোঁ। পাছত কিমানলৈকে পানীটো কমাম বা বঢ়াম এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। ইমানেই বঢ়াব লাগে, ইমানেই পানী থাকিব লাগে তেনেকুৱা নহয়। গতিকে আপোনালোকক কেনেকৈ মই পৰিৱেশন কৰিম আপোনালোক চাই থাকক। কি হৈছে চাওঁ দেই। কি হৈছে আৰু
হ'লেই চুপটো অলপ পানীটো কমাই দিওঁ। বান্ধৱীসকল, মোৰ কুচিয়া মাছৰ চুপ হৈ গ'ল। এনেকৈ বনালোঁ। এতিয়া আপোনালোকক অকণমান খায়ো দেখুৱাম। চুপ খাব পাৰে, আপুনি ভাতৰ লগতো খাব পাৰিব। আপোনালোকে এনেকৈ বনোৱা হয়। বেছি সোৱাদযুক্ত নহয় যদিও ভিটামিনযুক্ত হয়। ভাল লাগিলে আপোনালোকে মোৰ এই পদ্ধতিৰে বনাই খাই চাব। আৰু দুনু ব্লগ আৰু অনিমা মিলি ফেচবুক পেজ এণ্ড ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।